চাওক আমি সকলোৱে খাবলৈ এনেদৰে সজাই আনিলো আৰু দেখিছে নহয় কিমান ধুনীয়া কালাৰ হৈছে এবাৰ নিশ্চয় আপোনালোকে ট্ৰাই কৰিব এতিয়া আপোনালোকে এনেদৰে খাব পাৰে আৰু ৰেডি খাবলৈ একদম ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভাল আজি আপোনালোকৰ মাজলৈ লৈ আহিছো অন্য এটা নতুন ৰেচিপি মুৰ্গী মাংস লোকেল মুৰ্গী মাংস বুলি ক'লে আৰু সবৰে মুখত পানী আহে লোকেল মুৰ্গী মাংস বনোৱা হ'ব আজি কোমোৰাৰ সৈতে কোমোৰা আলু সৈতে বনোৱা হ'ব কেনেকৈ বনাম কি ধৰণে বনাম সকলোখিনি চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব লগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'খিনি আপোনালোকে চাব পাৰে তেনেহ'লে দেৰি নকৰোঁ বলক আজি ভিডিঅ'টো এয়া চাওক মই পিঁয়াজ 4টা সৰু সৰুকৈ এনে কাটি লৈছোঁ তাৰপিছতে নহৰু কেইফুটমান লৈছোঁ এয়া মুৰ্গী মাংস লোকেল মুৰ্গী মাংস হয় এয়া মঠি থোৱা হৈছে মই মছলা নিমখ হালধি তেল সকলোখিনি দি ইয়াত মঠি থোৱা হৈছে ধুনীয়াকৈ তাৰ পাছতে এয়া আলু আৰু কোমোৰাৰ লগত বনাম আজি যিহেতুকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই কেনেধৰণে বনাওঁ এয়া এতিয়া কেৰাহীখন পাতি লৈছোঁ গৰম হোৱালৈকে গৰম হ'লে ইয়াত তেল দিম ইয়াতে মই এতিয়া তেল দি দিলোঁ তেলখিনি গৰম হ'লে মই পিঁয়াজখিনি দিম কাটি ৰখা পিঁয়াজখিনি মই এনেদৰে গৰম তেলত দি দিলোঁ এতিয়া লৰাই দিম নহৰুখিনি মই দিয়া নাই নহৰুখিনি মই একেবাৰে শেষতহে দিম আপোনালোকে এনেকৈ বনাই চাবচোন কেনেকুৱা লাগে ইয়াৰ লগতে এতিয়া মই আৰু এটা বস্তু এড কৰিম ইয়াত সেইটো হৈছে আপোনালোকে কোনে দিয়ে নাজানো কিন্তু মই দিওঁ অকণমান চেনি এয়া দেখিছেনে অকণমান চেনি অকণমান দিছোঁ তাতে চেনিটো মই এড কৰি দিছোঁ একদম অকণমান দিছোঁ আপোনালোকে দেখিছে এনেকৈ ধুনীয়াকৈ মই লৰাম এতিয়া তাৰপিছতে ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম এনেদৰে দেখিছে পিঁয়াজখিনি তাৰ লগতে মই এইটো শুকিলা তেজপাত দিছোঁ লৰাম এনেকৈ এয়া চাওক পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'বলৈ গৈ আছে আৰু আপোনালোকক ক'বলৈ থাকিলে মই চেনিনো কিয় দিছিলোঁ চেনিটো দিলে আচলতে খুব ধুনীয়া কালাৰ এটা আহে আপোনালোকে দি চাবচোন এবাৰ তেনেকৈ আৰু সোৱাদো হয় অকণমান চেনি অকণমান দিব লাগে মই অকণমানেই লৈ দিছিলোঁ এতিয়া মই ইয়াতে মাংসখিনি এড কৰি দিম চাওক মই মাংসখিনি এড কৰি দিলোঁ ইয়াতে লৰাম ধুনীয়াকৈ তাৰপাছত ঢাকি দিম ফ্ৰাই কৰিম ধুনীয়াকৈ লৰাম এতিয়া ধুনীয়াকৈ লৰাই মই ঢাকোন লগাই দিলোঁ ফ্ৰাই কৰিম মই খুব ধুনীয়াকৈ ফ্ৰাই কৰিম মাংসটো আপোনাক দেখুৱাই থাকিম বাৰু 2 মিনিটমান মই ঢাকি ৰখাৰ পিছত আকৌ লৰাই দিছোঁ যিহেতু অকলে বনাই আছোঁ সেইকাৰণে অকণমান দেখুৱাবলৈ অসুবিধা হৈছে সকলোখিনি মানে মই কৰি থকা হৈছে যে সেইকাৰণে নিশ্চয় বুজি পাব আপোনালোকে এইখিনি মই এতিয়া লৰালোঁ 2 মিনিটমান ঢাকি ৰাখি মাজে মাজে আপোনালোকে চেক কৰি থাকিব আৰু যাতে লাগি নধৰে মানে তলত কেতিয়াবা লাগি ধৰে সেইটো কাৰণে কৈছোঁ মই এতিয়া আকৌ এইখিনি ঢাকনা কৰি মাৰি দিম তাৰপিছতে দেখুৱাম বাৰু ৰ'ব এয়া চাওক মই অথনিৰ পৰা ফ্ৰাই কৰি আছিলোঁ তো মাজে মানে চেক কৰি আছিলোঁ এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈছে আৰু মাংসটো ফুটে আচলতে সিমানখিনিলৈকে ফ্ৰাই কৰিব লাগে ধুনীয়াকৈ ৰেড কালাৰ হৈ গৈছে একদম ইয়াতে মই এতিয়া কাটি ৰখা আলু আৰু কোমোৰাখিনি এড কৰি দিম তাৰপাছতে মই ইয়াতে কাটি ৰখা আলু আৰু কোমোৰাখিনি দি দিলোঁ এতিয়া লৰাম আকৌ লৰাই পেলাই অকণমান আকৌ ঢাকি দিম ফ্ৰাই কৰিম মানে বেছি নহয় অকণমান তেনেই তাৰপিছতে মই পানী দিম ইয়াতে অকণমান পানী দিম অলপ গ্ৰেভি টাইপৰ বনাম যে আপোনালোকক দেখুৱাম এতিয়া মই লৰাম ভালকৈ তাৰপিছত ঢাকি দিম এতিয়া চাওক পাচলিখিনি দিয়াৰ পিছতে মই ফ্ৰাই কৰিলোঁ অকণমান সময় বেছি নহয় তাৰপাছতে এতিয়া মই পানী এড কৰিম ইয়াতে পানী এড কৰিম তাৰপিছতে ধুনীয়াকৈ লৰাই আকৌ ঢাকি দিম এতিয়া চাওক পানী পূৰা ববলকাই উতলি আছে এই পানীখিনি আচলতে শুকাই যাব গোটেইখিনি শুকাই যাব পানী তাৰপাছত আকৌ দিম মই ইয়াত অকণমান পানী এড কৰিব লাগিব
দিয়াই নাই, দিমহে শেষত আপোনালোকে চাব কেনেধৰণে দিওঁ। এতিয়া মই আকৌ এইখিনি মাজে মাজে মই চেক কৰি আছোঁ, আপোনালোকেও চেক কৰি ল'ব মাজে মাজে। তাৰপাছতে মই নিমখ হালধিটো মই মঠতে দিয়া হৈছিলে আন্দাজমতে, আকৌ নিদিওঁ। তাতে মছলাও দিয়া হৈছিলে একেবাৰতে, সেইখিনিও মই আকৌ নিদিওঁ, কম মছলাতে বনাইছোঁ যিহেতুকে লোকেল মুৰ্গী। এতিয়া আকৌ এইখিনি ঢাকি দিম, ঢাকি দি পানীখিনি শুহিব, তাৰপিছতে নহৰু পেষ্টটো দিম মই। এয়া চাওক, মই এতিয়া পানীখিনি বহুতখিনি শুহিয়ে ল'লে। তাৰপিছত এতিয়া মই যে কৈছিলোঁ নহৰু পেষ্টটো মই শেষত দিম বুলি, এয়া নহৰু পেষ্টটো মই একেবাৰে শেষত দিম। এনেকৈ কৰি চাবচোন আপোনালোকে, খুব টেষ্ট হয় খাবলৈ, খুব ধুনীয়া গোন্ধ আহে। এইখিনি ভালদৰে লৰাম। তাৰপিছত ইয়াত যিখিনি কোমোৰা দিয়া আছিলে সেইখিনি মই এক্সট্ৰাকৈ কাঢ়ি ল'ম, কাঢ়ি পেলাই সেইখিনি ভাঙি দিম গোটেইখিনি। চাব আপোনালোকে, চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া চাওক, মাংস উতলি আছে পূৰা। তাৰপিছত তাৰ পৰা মই কোমোৰাখিনি এনেদৰে কাঢ়ি ল'লোঁ। মাংসটো য'ত মঠিছিলোঁ তাতে মই এনেকৈ কোমোৰাখিনি তাৰ পৰা কাঢ়ি ল'লোঁ। 2-এডোখৰ আলু আহিছে বাৰু, সেইখিনি এতিয়া গোটেইখিনি ভাঙি দিম, ভাঙি পেলাই ইয়াতে মিক্স কৰি দিম। তাৰপাছত পানী অলপ দিম। অলৰেডি মই নহৰু পেষ্টটো দিলোঁৱেই, এতিয়া এইখিনি ভাঙি ইয়াতে এড কৰি দিম। চাওক, মই ধুনীয়াকৈ ভাঙি ল'লোঁ গোটেইখিনি, একদম পিটিকা বনোৱাৰ দৰে। তাৰপিছতে এইখিনিতে মই মাংসখিনিত এড কৰি দিম। এয়া মাংসখিনিৰ লগত এড কৰি দিলোঁ, দেখিছে ৰেডি হৈ যাব ধুনীয়াকৈ। খুব ধুনীয়া কালাৰ আহিছে চাওকচোন, পানী একেবাৰে নাই, দেখিছে গোটেই পানীখিনি শুহি ল'লোঁ তাৰমানে। কি ধুনীয়া কালাৰ আহিছে নহয়। তাৰপাছতে ইয়াতে মই এতিয়া অকণমান পানী এড কৰি দিম, অকণমান পানী লাগিব আৰু গতিকে অকণমান জোল কৰিম। ধুনীয়া কালাৰ আহি যাব শেষলৈ, আপোনালোকক দেখুৱাম। এইখিনি মই এতিয়া ঢাকোন মাৰি দিম। চাওক, উতলি আছে, মাজে মাজে আপোনালোকে চেক কৰি থাকিব পানী দিয়াৰ পিছতো। এই পানীখিনি অকণমান কম হ'বলৈ দিছোঁ মই। অলৰেডি মাংসখিনিতো সিজা হৈয়ে গ'ল, মই কমেও 45 মিনিটছমান লাগিছে মোৰ এইখিনি বনাওঁতে। মানে মই ধুনীয়াকৈ সিজিলে ভাল লাগে আৰু ভালকৈ সিজাই খাব লাগে আচলতে। আৰু ফ্ৰাইটো মই বহুত ধুনীয়াকৈ কৰিছিলোঁ, সেয়া দেখিছেনে এনেকুৱা হৈ আছে এতিয়া গ্ৰেভি চেট। দেখিছে, এই পানীখিনিও এনেকৈ অকণমান শুকাবলৈ দিছোঁ সেইকাৰণে। এয়া চাওক, মোৰ বনোৱা হৈয়ে গ'ল, খুব ধুনীয়া গোন্ধ আহি আছে, কালাৰো খুব ধুনীয়া হৈছে, বহুতেই টেষ্টি হয় এনেকৈ কোমোৰাৰ লগত খাবলৈ। আৰু মইতো কি কি ব্যৱহাৰ কৰিছোঁ আপোনালোকে সকলোৱে দেখিছে, এনেকৈ খাই চাবচোন এবাৰ। লগতে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব, লগতে এনেকৈ বনাই এবাৰ ট্ৰাই কৰি পেলাই কেনেকুৱা পাই খাবলৈ সেইটো কমেণ্ট বক্সত জনাব। আৰু মই টেষ্ট কৰিলোঁ অলৰেডি, বহুত ধুনীয়া হৈছে খাবলৈ, জনাসকলে জানেই মই খোৱাত কিমান ভাল, গতিকে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব লগতে। আৰু তেনেহ'লে আজিলৈ আহোঁ, আকৌ নতুন ৰেচিপি এটা লৈ আকৌ অতি সোনকালে আপোনাৰ ওচৰলৈ আহিম, আপোনালোকৰ মাজলৈ। গতিকে আজিলৈ বাই বাই।